তৃতীয় বড় চুক্তি বা বিটিআর চুক্তি যেটো শান্তি চুক্তি বুলি কোৱা হয় ইয়াৰ আজি চতুৰ্থ সংখ্যক চুক্তি দিৱস হিচাপে উদযাপন কৰিছে সমগ্ৰ বিটিআৰ অঞ্চলত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এখন গণসমাৱেশ তেখেতসকলে আয়োজন কৰিছে মই প্ৰথমে বিটিআৰ চুক্তি 4টা বছৰ সফল এটা আগবাঢ়ি আছে ইয়াৰ কাৰণে যিসকলে চুক্তি কৰিছিলে নিখিল বড়ো ছাত্ৰ সন্থা এতিয়া আগৰ এনডিপি এতিয়া প্ৰাক্তন এনডিপি হল ইউবিপিও মই সকলোলৈ কংগ্ৰেচুলেশ্যন জনাইছো আৰু লগতে আজি যেটো উপলব্ধি আমাৰ এই চুক্তিৰ পিছত এই উপলব্ধিৰ কাৰণে আমাৰ এটা ভাল এটা উপলব্ধি আছে ইয়াৰ কাৰণে এই চুক্তিখন স্বাক্ষৰ কৰাত মাৰ্গদৰ্শন কৰা ব্লেছিং দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ালৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছো আমি 3টা বছৰ যেটো আমাৰ সৰকাৰ বা আমি কাম কৰা এই সময় পালো ইয়াত এটা ডাঙৰ উপলব্ধি আমাৰ হৈছে এই চুক্তিখন বিটিআৰ অঞ্চলৰ ৰাইজে বিচাৰিছিলে অসমৰ ৰাইজে বিচাৰিছিলে কাৰণ দশকৰ পৰা দশক ধৰি এই অঞ্চলত অশান্তিয়ে বিৰাজ কৰিছিলে এটা আনসাৰ্টেনিটি আছিলে যে ভৱিষ্যতলৈ এটা সকলোৰ এটা চিন্তা আছিলে যে এই অঞ্চলৰ মানে শান্তি ঘূৰি আহিবনে নাই ভাল পৰিৱেশ আহিবনে নাই এই অঞ্চলটো আমি এৰি যাব লাগিব নেকি তেনেকুৱা এটা পৰিৱেশ বহুতে চিন্তা কৰিছিলে কাৰণ এই চুক্তিখন হোৱাৰ আগত ইমানখিনি হত্যা হিংসা জাতিগত সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ তেনেকা বহুত পৰিৱেশবিলাক হৈ আছিলে আৰু মানুহ হিচাপে সবে শান্তি বিচাৰে ভাল এটা পৰিৱেশক জীৱন যাপন কৰাটো সবে বিচাৰে সেই কাৰণে সেই চুক্তিটো এই সময়ত বহুত প্ৰয়োজন আছিলে আৰু আজি চুক্তি কৰাৰ পিছত যেটো দেখিলো যে যি উদ্দেশ্যৰ কাৰণে চুক্তি কৰা হৈছিলে প্ৰথম উদ্দেশ্য আছিলে শান্তি স্থাপন কৰা এটো সফল হৈ গল দ্বিতীয় উদ্দেশ্য আছিলে সকলোকে নিৰাপত্তা প্ৰদান কৰা এটো সফল হৈ গল তৃতীয় আমাৰ উদ্দেশ্য আছিলে সকলো জাতি জনগোষ্ঠীৰ মাজত পুনৰ সমন্বয় গঢ়ি তোলা বিশ্বাস এটা জগাই তোলা মৰম স্নেহ সন্মান সবৰ মাজত আকৌ ঘূৰাই আনা এইটো আকৌ আমি সাকসেসফুল হৈ গল আকৌ আজি এই পৰিৱেশ আহি গল চতুৰ্থ উদ্দেশ্য আছিলে যে গণতান্ত্ৰিক যেটো পৰিৱেশ এটো বিটিআৰ অঞ্চল আগৰ বিটিচিত নাইকিয়া হৈ গৈছিলে এটো আজি স্থাপন হৈ গল মানুহৰ বাক স্বাধীনতা নাছিলে ভয়কে সময় কাটাব লগা হৈছিলে এইবিলাক আজি এটা ডেমক্ৰেসিটো ইয়াতে ষ্ট্ৰেংথেন কৰা হল আৰু ইয়াৰ পিছত আছিলে গুড গভৰ্নেন্স আগৰ চৰকাৰৰ দুৰ্নীতি অপশাসনৰ পৰা মুক্ত কৰি ভাল শাসন আনিব লাগে এই গুটিকেটা উদ্দেশ্য সফল হল আৰু ইয়াৰ লগতে বড়ো জনগোষ্ঠীৰ যেটো এসপিৰেশন যে আমাৰ ভাষা সংস্কৃতি অস্তিত্ব জীয়াই ৰাখিব লাগে আৰু লগতে ৰাজনৈতিক অধিকাৰ সাংবিধানিক অধিকাৰ পাব লাগে এই কথাবিলাকো বহুতখিনি এড্ৰেছ কৰা হৈছিল আৰু লাহে লাহে এটো ৰূপায়ণ হোৱাৰ লগে লগে সকলো উপলব্ধি কৰিছে আজি অসমত বিটিআৰ কাউন্সিল আছে আৰু বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিল আছে সো বিটিআৰ কাউন্সিল ভালে আমি চলাই আছো চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বড়ো কছাৰী কাউন্সিলৰ অতি শীঘ্ৰে সমষ্টি হ'ব লাগে ইলেকশন পাতিব লাগে এই কামখিনিও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ WPT মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত হৈ আছে মই আশা কৰো এইটোও সোনকালে হৈ যাব গতিকে আজি চুক্তিৰ 4টা বছৰত যিখিনি কাম বাকি থাকিল এইখিনি কৰিবৰ কাৰণে আমি আগবাঢ়ি আছো আৰু আজি ইয়াত এডিজিপি হিৰেননাথ ডাঙৰীয়া স্বয়ং উপস্থিত আছে তেখেতে কৈছে যে যিখিনি বাকি আছে এইটো ক্ষিপ্ৰতাৰে কৰিবলৈ গৈ আছে আৰু সিনচিয়াৰলি সবে চাই আছে যে এই চুক্তিটো আখৰে আখৰে পালন হ'ব লাগে मोनसे गोजोनथाव खौरां कक्राझार सहरनि जेडे रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड शोरूमनि गोजौआव थानाय आयाफा BM इन्स्टिट्यूट अफ पेरामेडिक्स बेखेवदों बे आयाफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन कक्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आयाफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबोरेटरी टेक्नोलॉजी फार्स्ट एड पेशेंट केयर एन्ड एसिस्टेंट नार्सिं OT टेक्निशियन ICU टेक्निशियन रेडियोलॉजी टेक्निशियन कोर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्लोमाखौ लानो हागोन
लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।